সুপ্ৰভাত সকলোকে এইটো হৈছে গালত কলা তিলৰ দৰে যেটো দাগ পৰে তাৰ বাবে ঘৰুৱাভাৱে কি কৰিব লাগে তাৰ সেকেন্ড পাৰ্ট এতিয়া ক'বলৈ গৈছো নাইট ক্ৰীমৰ বাবে আমি কি ল'ব লাগিব 4টা বা 5টা কাঠবাদাম আৰু 2 চামুচ চাউল লৈ গুটেই ৰাতিটো পৰিষ্কাৰ পানী তিয়াই থব পিছদিনা সেই পানীখিনি আপোনালোকে টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব সেইখিনি ইচ্ছা কৰিলে আপোনালোকে ষ্টৰ কৰিব পাৰে আৰু যিখিনি আমি কুমলাই লোৱা চাউল আৰু কাঠবাদাম আছে সেইখিনি একেলগে পিছি এখন পৰিষ্কাৰ কাপোৰেৰে ভালকৈ সেকি লব যাতে তাত কোনো ধৰণৰ গুটাগুটি নাথাকে এতিয়া সেই সেকি লোৱা কাঠবাদাম আৰু চাউলৰ পিছাখিনি তাত এটা ইভিয়ন ক্যাপসুল আৰু 2-3 ড্ৰপ মান নাৰিকলৰ তেল আৰু 2-3 ড্ৰপ মান এলমন্ড অইল মিক্স কৰি পেলাই ধুনিয়াকে আপোনালোকে এটা টেমা খাপৰ মাৰা এটা টেমাত ভালদৰে ৰাখি থব এখিনি আপোনালোকে ফ্ৰিজত ৰাখিব 3-4 দিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু ৰাতি শুৱাৰ আগত মুখখন ভালদৰে পৰিষ্কাৰ কৰি লৈ ধুনিয়াকে ঘঁহি পেলাই আপোনালোকে শুই যাব এনেদৰে আপোনালোকে কৰক ৰিজাল্ট কেনে পায় মোক জনাবলৈ একেবাৰে নাপাহৰিব